ফুল অফ ফুডিং এবং লাডাখৰ ফিল আহি গৈছে মজা ন মানে ওপৰৰ পৰা বৰষুণ পানী খাল অঞ্চল এভৰিথিং ইনক্লুড পোৱা যায় পানী নদী পাৰ ক্ৰছ কৰিব লাগে গুলি পাব কিন্তু চাই যাওক নেক্সট গৈ আছোঁ दिल धीरे धीरे धड़के आज फिर होने को है आगाज सफर पर चलने का बढ़ने का इतना है हौसला जितना भी फासला मंजिल तय मिल ही जाना है ओ ख्वाबों से आगे जाना है हम ही से तो उम्मीदें हम ही से तो आशा है हम ही पे তো হেল্ল' গাইজ ৱেলকাম টু মাই এনাডাৰ ব্লগ তো আপোনালোকে থাম্বনেল দেখি গমেই পাইছে চাগে মই ক'ত আহিছোঁ তো আপোনালোকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰিব মানে খুবেই দেৰি হৈ গ'ল মানে মোৰ 9:30 বজাত আছিলে প্ৰগ্ৰেমটো তো মই পাইছোঁহি 10 মান বজাত মানে ৰাইডাৰ টিমটো ওলালেই চাগে মে বি তো এতিয়া মই পালোহি হিৰ' ডিলাৰ মানে আমাৰ প্ৰগ্ৰেমটো দিছে মানে ৰাইডটো দিছে হিৰ' ডিলাৰৰ পৰা মানে এক্সপালছৰ তো বাইকখন পাৰ্ক কৰি লওঁ আপোনালোকে চাই যাওক গোটেই এক্সপালছ মানে মোৰ দেৰি হৈ গ'ল ৰাইডাৰবিলাক যাবলৈ মানে গোটেই টিম ৰেডি হৈ আছে আৰু তো ফাৰ্ষ্ট মই টি চাৰ্টটো লৈ লওঁগৈ তো আপোনালোকে চাই যাওক ৰাইডটোৰ খৰচ চব হিৰ' ডিলাৰে কৰিছে গোলাঘাট অটো ৱৰ্ল্ড তো কেমেৰামেনো গৈছে আমাৰ লগত তো আপোনালোকে চাই যাওক চাৰ্ট এটা পালোঁ অ'কে আৰু এটা দিব দুজন আহিছে হ'ব ডিলাৰত পালোহি তো নেক্সট গৈ আছোঁ আপোনালোকক দেখাই আছোঁ ষ্টে টিউন হিৰ' গ্ৰাফিক্সটো আছে এক্সপালছৰ খুব ধুনীয়া আৰু কাপোৰটো খুব মজা খুব মজা কাপোৰ আৰু তো পিন্ধিলেও দেৰি হৈছে তো যাব হৈ গ'ল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই যাওক খুবেই ধামাকা হ'ব এটা খুব ধুনীয়া প্লেছত গৈ আছোঁ তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক তো ফাইনেলি গাইজ আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল প্ৰায় 50খনমান বাইক গৈছে আমাৰ গোটেই এক্সপালছ 4V এক্সপালছ মানে হিৰ' ডিলাৰৰ পৰা এইটো ৰাইডটো দিছে আৰু গোটেই খৰচা হিৰ' ডিলাৰে দিছে আৰু তো আমাৰ লগত কেমেৰামেনো গৈছে তো আপোনালোকে চাই যাওক তো আমাক প্ৰথমে এতিয়া এটা ডিপুত ৰ'ব কৈছে আৰু তেল ভৰাই দিব তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক তেল 2 লিটাৰকৈ দিয়া হৈছে নেক্সট আপোনালোকক লগ পাই আছোঁ মেইন লোকেশ্যনত আমি য'ত গৈ আছোঁ ষ্টে টিউন গাইজ তেল দিছে 2 টকা তেলে আমাৰ মানে অহা যোৱাটোৱে নহয়গৈ মানে নেক্সট বাৰ আৰু ভাল কৰাইছে প্ৰগ্ৰেমটো
যাম দে যাম গাইজ ফাইনেলি আমাৰ ফিল আপ কৰি হৈ গ'ল তো এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল তো আপোনালোকে চাই যাওক আৰু গাইজ যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পাই কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ এটা মাৰি দিব গাইজ আজি বতৰটো খুবেই ভাল ৰাইডৰ কাৰণে তো আপোনালোকে চাই যাওক আমি এটা ধুনীয়া লোকেশ্যনত গৈ আছোঁ কাৰ্বি আংলং এইটো ৰঙাজানৰ পৰা অলপ দূৰ যাব লাগে আৰু বুঢ়া বাংলা ৰঙাজান পাৰ হৈ কালিয়নী বুলি কয় এটা বুদ্ধ টেম্পল আছে তাত মানে অফ ৰোডিং কৰাব মানে আমাক ভিডিঅ'টো খুবেই ধামাকা হ'ব তো আপোনালোকে চাই যাওক অফ ৰোডৰ মজা লওক আজি মানে আমাৰ লগত তো চাই যাওক গাইজ আমি ফাইনেলি ৰঙাজান পালোহি তো আপোনালোকে চাই যাওক ইয়াৰ পৰা আমাৰ অফ ৰোডটো আৰম্ভ হ'ব ইয়াৰ পৰা মানে আমি অলপ দূৰ সোমাব লাগিব তাৰপিছত আমি মানে কালিয়নী ৰোডটো পামগৈ আমাক মানে একদম বেলেগ মানে দূৰেদি লৈ গৈছে মানে এইফালে শ্বৰ্টকাট আছে লেকিন আমাক ঘূৰাইছে মানে অলপ অফ ৰোড কৰাব যিহেতু ডিলাৰৰ পৰা দিছে এক্সপালছ 4V এক্সপালছ 200ৰ মানে চাইছে আৰু কিমান পাৱাৰ অফ ৰোডিঙত তো আপোনালোকে চাওক ভিডিঅ'টো স্কিপ নকৰিব আৰু গাইজ মই আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ কিয়নো মোক 1500 ছাবস্ক্ৰাইবাৰ দিছে আপোনালোকে আৰু মৰম কৰি যাওক নেক্সট মন্থত মই এটা গ্ৰুপৰ ল'ম তো আপোনালোকে মৰম দি যাব এনেদৰে আপোনালোকৰ মৰম পালে আৰু মোৰ একো নালাগে আৰু এনেদৰে ভিডিঅ' বনাবলৈ সাহস পাওঁ তো আপোনালোকে মৰম দি যাব গাইজ ভিডিঅ'টো স্কিপ নকৰে চাই যাওক খুবেই ধামাকা হ'ব তো অফ ৰোড পাইছোঁহি তো পূৰা অফ ৰোডৰ ধামাকা মজা লওক আপোনালোকে মোৰ লগত তো চাই যাওক এক্সপালছৰ অৰিজিনেল মজা আহিছে মানে অফ ৰোডিং মানে আমি এটা বুদ্ধ টেম্পললৈ গৈ আছোঁ অফ ৰোডত আপোনালোকে চাই যাওক ভিডিঅ'টো খুবেই ধামাকা হ'বলৈ গৈ আছে গতিকে গাইজ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব লেটছ গো গাইজ গাইজ পুৰা মজা মানে একদম পানী দেখিছে নাই পুৰা ফুল অফ ৰোডৰ মজা তো আপোনালোকে চাই যাওক শিল বোকা পানী চব পাই গৈছোঁ আৰু আপোনালোকে চাই যাওক কেনেকুৱা ৰোড পুৰা তামাম ফিল আহিছে আৰু অফ ৰোডৰ তো মজাই লাগিছে আৰু একদম আমেজে সুকীয়া হৈছে অফ ৰোড কৰা তো আপোনালোকে চাই যাওক আগলৈ ইয়াতকৈ ডেঞ্জাৰ জেগা পাম আপোনালোকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰিব এইফালে আমাক ভিডিঅ' কৰিবলৈ টাটা হেৰিয়াৰ ৰৈ আছে আৰু তো এইফালে বাগানৰ মাজে মাজে অফ ৰোড কৰি কৰি গৈ আছোঁ ইয়াৰ পিছত গাইজ চাব খুব ধামাকা হ'ব ভিডিঅ'টো খুব ধুনীয়া ৰোড পাই যাম অফ ৰোডৰ ডেঞ্জাৰ ৰোড তো আপোনালোকে আমাৰ লগত গৈ থাকক গাইজ এক্সপালছৰ দম দেখোঁ পুৰা পানী ফালি গৈছে আৰু বোকা পানী মানে বহুত কমফৰ্ট আৰু অফ ৰোডৰ কাৰণে মানে বাইকখন বহুত কমফৰ্ট অকলে চলাবৰ কাৰণে মানে ৱেটৰ পৰা ধৰি হাইটৰ পৰা ধৰি একদম মজা আৰু আপোনালোকে চলাই চাব পাৰে ট্ৰাই কৰি চাব পাৰে যদি এক্সপালছ চলোৱা নাই বহুত বেষ্ট বাইক আৰু তো আপোনালোকে চাই যাওক তো এইফালে আমাৰ ছিগনেল দি আছে ৰাইট টাৰ্ণ ল'ব লাগিব ৰাইট টাৰ্ণ লোৱাৰ পিছত আমি পামগৈ এটা খুঁটি তো পাৰ হ'ব লাগিব সেইটো তো পানীত বাইক চলাম তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক তো ভিডিঅ'টো গোটেই ধামাকা হ'ব গৈ আছে গাইজ ষ্টে টিউন আপোনালোকে স্কিপ নকৰিব চাই যাওক আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো ষ্টে টিউন গাইজ একদম বতৰো মজা চিপচিপীয়া বৰষুণ তো ফাইনেলি আমি পাই গ'লোঁ মেইন খুঁটিত তো আপোনালোকে চাই যাওক আমাৰ বাইকবোৰ পানীৰ ওপৰে কেনেকৈ যাব তো আপোনালোকে স্কিপ নকৰিব চাফা পানী বহুত মজা আৰু আপোনালোকে খুব ধুনীয়া খুব ধুনীয়া পৰিৱেশ আৰু হাৱাও খুব ধুনীয়া আৰু মানে বুজাব নোৱাৰোঁ আৰু কি ধুনীয়া পানী বৈ আছে চিপচিপীয়াকৈ তো ওপৰৰ পৰা টিপ টিপকৈ সৰু সৰুকৈ বৰষুণ তো এইটো ফিল কৰকচোন আপোনালোকে কেনেকুৱা লাগিব পাৰে একদম ক্লিন পানী আৰু আপোনালোকে চাওক ভিডিঅ'টো স্কিপ নকৰিব খুবেই ধামাকা হ'ব গৈ আছে তো গাইজ ষ্টে টিউন
তো এখন এখনকৈ বাইকবিলাক পানী জানটো পাৰ হৈছে মানে টেষ্ট কৰিছে আৰু এক্সপালছৰ দম কিমান তো আপোনালোকে গম পাইছেই চাগে কিমান দ পানীটো এক্সপালছৰ দম চাওক আপোনালোকে একদম আৰাম কোনো টেনশ্যন নোলোৱাকৈ পাৰ হৈ গৈছে তো সেইকাৰণে এক্সপালছ যেই হওক হিৰ' যেই হওক আপোনালোকে চাই যাওক আৰু ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব তো গাইজ ষ্টে টিউন আৰু আপোনালোকে এনেদৰে সদায় মৰম দি যাব মোক 1500 ছাবস্ক্ৰাইবাৰ দিলেই তো আপোনালোকে আৰু মৰম দি যাওক মই আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক তো গাইজ আপোনালোকে যদি অফ ৰোডৰ মজা ল'ব আছে এনেদৰে তো আপোনালোকৰ ভিডিঅ'টোৰ ওপৰত মই গোটেই লোকেশ্যন দি থোৱা আছে তো আপোনালোকে আহিব পাৰে তো কিমানটো লিমিটত চলাব লাগে তাৰো দি থোৱা আছে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক শেষলৈ আৰু ধামাকা হ'ব আৰু আপোনালোকে লোকেশ্যনটো ৰাখিব পাৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি তো আৰু কিবা জানিব বিচাৰিলে এই লোকেশ্যনটোৰ বিষয়ে যদি আহিব বিচাৰে আপলোডৰ মজা ল'ব বিচাৰে তো মোক ফেচবুকতো ফ'ল' কৰিব পাৰে প্ৰণৱ মৰাং বুলি তো ইনষ্টাগ্ৰামতো প্ৰণৱ মৰাং বুলি চাৰ্চ কৰিব পাৰে তো চাই যাওক এইখন আমাৰ টাটা হেৰিয়াৰ আমাৰ কেমেৰামেন ইয়াতে আহিছে তো আপোনালোকে চাই যাওক বৰষুণে পালে মানে গাইজ কি ধুনীয়া এটা লোকেশ্যন তলেদি পানী বৈ আছে পানীৰ ওপৰে বাইক চলাই আহিলে মজাই বেলেগ মানে অফ ৰোডিঙৰ ফিল পাইছোঁ মানে বহুত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব ধামাকা হ'বলৈ গৈ আছে গতিকে চাই যাওক তো এতিয়া আমি গৈ আছোঁ নেক্সট লোকেশ্যনত বুদ্ধ টেম্পল আছে আগত তালৈ গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব খুব ধুনীয়া এটা বুদ্ধ টেম্পল হয় তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক তো গাইজ ফাইনেলি আহি আমি পাই গ'লোহি কালিয়নী এইটো জেগা কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে এইটো এটা বৌদ্ধ টেম্পল তো আপোনালোকে চাই যাওক কি হয় ইয়াত আমি কি কি কৰিম লোকেশ্যনটো দেখাম তো চাই যাওক প্ৰথমে বাইকটো পাৰ্ক কৰি লওঁ তাৰপিছত আপোনালোকক আমি কি কি কৰোঁ ইয়াত আপোনালোকে চাব খুব ধুনীয়া পৰিৱেশ আৰু গাইজ আমাৰ পূৰা টীম হয় এক্সপালছৰ গোটেই আৰু টি চাৰ্ট লগাই মেলি আৰু বিন্দাছ বহুত ধুনীয়া ফিল হৈছে আৰু ড্ৰোন শ্বট লৈ আছে আমাক গোটেই ফটোগ্ৰাফ লৈ আছে আৰু আমাক তো এইটো জীৱনত ফাৰ্ষ্ট এটা ৰাইডিং এক্সপিৰিয়েঞ্চ হয় খুবেই ভাল লাগিল তো বহুত মজা আৰু বহুত ষ্টেণ্ডাৰ্ডকৈ কৰিছে আৰু ফটোশ্বুট চলিছে তো আমাক ফটোশ্বুট কৰিছে আৰু চবকে ভিডিঅ' কৰিছে তো চাই যাওক বহুত গোলাঘাট ডিষ্ট্ৰিক্টৰ মানে যিমান এক্সপালছ আছে মানে এক্সপালছ ৰাইডাৰ আছে মানে এক্সপালছৰ তো চবেই আহিছে আৰু চবেই লগ হৈছোঁ বহুত দূৰৰ দূৰৰ বন্ধুক লগ পাইছোঁ বহুত ভাল লাগিছে এক্সপিৰিয়েঞ্চটো বহুত মজা পূৰা আৰু মজা আৰু এনজয় তামাম এনজয় হ'ল তো আপোনালোকে চাই যাওক আগলৈ কি হয় ভিডিঅ'টো স্কিপ নকৰিব তো চাব কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে লিখি থোৱা আছে ধুনীয়াকৈ খুব ধুনীয়া এটা বুদ্ধ টেম্পল হয় কালাৰৰ পৰা ধৰি ডেক'ৰেশ্যন মানে একদম আমাৰ ওচৰতে ইমান ওচৰতে কাৰ্বি আংলং লাগি আছে মানে খুব ধুনীয়া আৰু আপোনালোকে আহিব পাৰে ইয়াত জেগাটো বহুত ধুনীয়া আৰু আপোনালোকে আহিব পাৰে আৰু ৰাস্তাও একদম ধুনীয়া আৰু ক্লিয়াৰ আহিব পাৰে চাওক এই আমাৰ টীম চিপ চিপকৈ বৰষুণ পৰি আছেতো ইয়াতে ৰৈ মেলি ফাষ্ট ফুড কিবা দিছে আৰু চিপছ পানী বটল সকলোৱে খাইছে আৰু বহুত দূৰ ৰাইড কৰিলে নেক্সট ইয়াৰ পিছত আমাক এখন হোটেললৈ নিয়া হ'ব তো আপোনালোকক দেখাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব তো পূৰা এক্সপালছ দেখো তামাম এনজয় আৰু বহুত দূৰ দূৰৰ পৰা আহিছে আৰু চবকে লগ হৈছোঁ এদিন বহুত মজা আৰু অচিনাকি অচিনাকি মানুহ ফ্ৰেণ্ড হৈ গৈছে আৰু ৰাইডিঙে মানে বহুত এক্সপিৰিয়েঞ্চ দিছে আৰু তো এইফালে আমাৰ চিপছৰ পেকেট ডাষ্টবিনৰ ব্যৱস্থা কৰিছে লেতেৰা কৰি দিয়া নাই তো আপোনালোকে লোকেশ্যনটো চাই লওক অচুকা ষ্টংফি বিহাৰা কাৰ্বি আংলং আছাম ইণ্ডিয়া ESTD এইবিলাক লিখি থোৱা আছে আৰু খুব ধুনীয়া আৰু চাওক একদম মজা আৰু কালিয়নী
তো গাইজ খুব ধুনীয়া এটা পৰিৱেশ দেখালোঁ আপোনালোকক আৰু আপোনালোকে যদি মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পাইছে আৰু আগলৈ মই ইয়াতকৈ ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম তো ফাইনেলি আমাৰ টীম যাবৰ হৈ গ'ল ফটোশ্বুটো হৈ গ'ল বস্তু বাহানিবোৰ সামৰিছে যাবৰ কাৰণে ওপৰৰ পৰা যিহেতু চিপকৈ বৰষুণ দি আছে তো নেক্সট আমি দেৰি নকৰোঁ নেক্সট এটা বেলেগ লোকেশ্যনত যাম তো ৰঙাজানত এখন ধুনীয়া হোটেল আছে তাত খাব যাম তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক তো গাইজ অলপ ৰৈ ফ্ৰেছ হৈ মানে আহিছোঁ আৰু এটা ধুনীয়া লোকেশ্যনত তো ৰঙাজান টিকেন্দ্ৰৰ ধাবা খুব ধুনীয়া টেষ্টি থলুৱা অসমীয়া খাদ্য পোৱা যায় তো তালৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক ভিডিঅ'টো খুবেই এনজয় হ'ব খুবেই ধামাকা হ'ব তো ষ্টে টিউন গাইজ জাৰ্ণিটো ৰাইটটোৱে মজা ফুল অফ ফুডিং লাডাখৰ ফিল আহি গৈছে মজা ন মানে ওপৰৰ পৰা বৰষুণ পানী খাল অঞ্চল এভৰিথিং ইনক্লুড পোৱা যায় পানী নদী পাৰ ক্ৰছ কৰিব লাগে পাব স্কিপ নকৰাকৈ চাই যাওক নেক্সট গৈ আছোঁ হোটেলত খাবলৈ স্কিপ নকৰিব চলো ধুনীয়াকৈ গৈ দিম এটা স্পীডতে গাইজ বতৰটো খুবেই ভাল আৰু চিপকৈ বৰষুণ দি আছে ৰাইড কৰিও ভাল লাগিছে তো আপোনালোকে মোৰ লগত চাই যাওক আৰু আপোনালোকে প্লিজ আকৌ কৈছোঁ আপোনালোকে মোক বহুত মৰম দিছে 1500 ছাবস্ক্ৰাইবাৰ দিছে তো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মোৰ চেনেলটি আৰু গ্ৰ'থ হয় যাতে আৰু মই ভাল ভিডিঅ' বনাব পাৰোঁ তো আপোনালোকে চাই যাওক তো গাইজ ফাইনেলি আমি ৰঙাজান পালোহি তো আপোনালোকক দেখাই যাম আমি ক'ত ৰৈছোঁ কি খাম তো পুৰা আমাৰ ৰাইডাৰ টীম এখনকৈ আহি আছে বাইকবোৰ পাৰ্ক কৰা জেগা দেখাম তো চাই যাওক টিকেন্দা ধাবা এইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে ৰঙাজান হয় তো আমাৰ ফুল টীমটোক ইয়াতে এসাঁজ খোৱা হ'ব তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব তো চাওক একদম গেলা বতৰ দেখিছেনে গাইজ একদম জোতা পানী একদম গোটেই বোকা আহি আছে আৰু আমাৰ টীম এজন দুজনকৈ আমি অলপ আগতে পালোহি মই ধাবাৰ ভিতৰতো আপোনালোকক দেখাম গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক আৰু কি খাম গোটেই দেখাই যাম তো আপোনালোকে স্কিপ নকৰিব কেনেকুৱা লাগিল বঢ়িয়া মজা ন গাইজ চবৰে আমাৰ ভোক লাগি আছিল ইমান দূৰ মানে ৰাইড কৰিলোঁ মানে বহুত ঘূৰা হ'ল আৰু মানে অৱৰোধ কৰা হ'ল গা চা বিষ একদম আৰু এতিয়া বিন্দাছ দবাই লওঁ ভাতটো তো এনেকৈ এখনকৈ নিজে লৈ খাব লাগিব তো এইফালে গোটেই আৰু মাছ মাংস গাহৰি লোকেল চিকেন পৰ্ক ফিছ চব দিছে আৰু আপোনালোকে বিন্দাছ খাব পাৰে আৰু যি খাই মনৰ ইচ্ছা কোনবিধ খায় তো এইটো মোৰ প্লেট তো পূৰা দবাই দিওঁ তো আপোনালোকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰিব কম টেষ্টি হৈছে আৰু লোকেল চিকেন আৰু পৰ্কটো মই দুবিধে খাইছোঁ বাৰু যিহেতু মই পূৰা মাংস খাই ভাল পাওঁতো তো আপোনালোকে চাই যাওক তো গাইজ এইফালে আমাৰ পূৰা টীম খাই বৈ পূৰা আৰু ৰেডি আৰু ঘৰ যাবৰ কাৰণে তো ৰাইডিং এক্সপিৰিয়েঞ্চবিলাক চবৰ পৰা লওঁ কেনেকুৱা লাগিলে তো আপোনালোকেও চাই যাওক কেনেকুৱা লাগিলে ভাল লাগিল ন আজি ট্ৰিপটো এইবিলাক ব্ৰ হয় আমাৰ কেনেকুৱা আজি মজা কেনেকুৱা লাগিলে আজি ব্ৰ জুই ন তো আমাৰ আমিতো এটা জাষ্ট অকণমানহে এটা হেৰি কৰিছোঁ তো আপোনালোকে চবেই যদি মিলি পেলাই আমি কামটো কৰি বেছি ভাল হ'ব তো আপোনালোকে চবেই শ্বেয়াৰ আৰু ফেচবুকত শ্বেয়াৰ ইনষ্টাগ্ৰাম যিমান ছ'চিয়েল মিডিয়া আছে আপোনালোকে শ্বেয়াৰ কৰক যিমান শ্বেয়াৰ কৰিব সিমান ভাল হ'ব চবৰ কাৰণে নেক্সট ট্ৰিপটো ম্যানমাৰ হ'ব বুলি কৈছে ভিডিঅ'টো লাখৰ ওপৰত ভিউজ চলে একদম ডাইৰেক্ট ম্যানমাৰ একদম পুৰা ইণ্টাৰনেশ্যনেল চিধা ইম্ফালৰ পৰা মই মলে হয়
যদি শ্বেয়াৰ হয় 1 লাখ ওপৰ হয় শ্বেয়াৰে নাই বুলি ক'লে হ'ব আৰু হৈ যাব তো গাইজ ফাইনেলি টাইমো হ'ল তো ঘৰ আহিব লাগে তো বৰষুণো চিপচিপকৈ দি আছে বতৰটো খুবেই ডাৱৰীয়া তো আমাৰ হিৰ' ডিলাৰৰ মেনেজাৰে ক'লে তো নেক্সট ট্ৰিপ যদি হিৰ' ডিলাৰৰ পৰা বনোৱা ভিডিঅ'টো এইবিলাক ইউজ কৰি দিব পাৰোঁ তো তেতিয়া আমাক নেক্সট ট্ৰিপ ম্যানমাৰ নিব তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ আৰু ভাল ভাল ভিডিঅ' দি যাম তো গাইজ ফাইনেলি ঘৰ পালোহি বাইক পুৰা লেতেৰা একদম তো আপোনালোকে চাই যাওক পুৰা লেতেৰা আৰু পালোহি গাইজ মানে আজিৰ দিনটো খুবেই ভাল লাগিলে ৰাইডিং এটা ধুনীয়া এক্সপিৰিয়েঞ্চ ল'লোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব তো আজিলৈ আহোঁ বাই বাই